Hello guys, welcome to my channel. মোৰ এই চেনেলটোত আজি মই লৈ আনিছোঁ কেইটামান এনেকুৱা ৱৰ্ড যিটো আমি ৰেগুলাৰ লাইফত ইউজ কৰোঁ বাট আমি ইয়াৰ ফুল মিনিং বা ফুল ফৰ্ম একেবাৰে নাজানো। লগতে আপোনালোকক দিয়া হ'ব 10 ছেকেণ্ড সময়, যিটো সময়ৰ ভিতৰত আপুনি ইয়াৰ কাৰেক্ট এনচাৰটো মনতে ভাবি থ'ব। শেষত আপোনালোকৰ কাৰণে এটা কুৱেশ্যন থাকিব, যিটো শুদ্ধ উত্তৰ দিলে আপোনাৰ নেক্সট ভিডিঅ'টোত আপোনালোকৰ নামটো উল্লেখ কৰা হ'ব। আৰু লগতে এই ভিডিঅ'টোত আপোনালোকে কিমানটা এনচাৰ কাৰেক্টকৈ দিব পাৰিলে কমেণ্টত নিশ্চয় জনাব। চ' ভিডিঅ'টো শেষলৈ চাই থাকক আৰু নিজেও ট্ৰাই কৰক। বেছি পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে প্ৰথম ৱৰ্ডটো হ'ল নিউজ পেপাৰ। নিউজ পেপাৰৰ ফুল মিনিংটো হ'ল নৰ্থ ইষ্ট ৱেষ্ট চাউথ পাষ্ট এণ্ড প্ৰেজেণ্ট ইভেণ্ট ৰিপৰ্টছ। আশা কৰোঁ কুৱেশ্যনটো আমোদজনক হৈছে এণ্ড কিছুমানে হয়তো উত্তৰো দিব পাৰিছে। ছেকেণ্ড ৱৰ্ডটো হ'ল এই। এইমৰ ফুল মিনিংটো হৈছে এম্বিশ্যন ইন মাইণ্ড। থাৰ্ডটো হ'ল পেন। পেনৰ ফুল মিনিংটো হ'ল পাৱাৰ এণ্ড ৰিচ ইন নেড। ফৰ্থটো হ'ল চিম। চিমৰ ফুল মিনিংটো হ'ল ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটোত থকা ছাবস্ক্ৰাইবাৰ নামৰ মন্দিৰটোত সেৱা অলপ ল'ব আৰু লগতে টিলিঙাটো বজাই দিব। তেনেহ'লে পঞ্চম প্ৰশ্নটো হ'ল এটচেট্ৰা ETC। এটচেট্ৰাৰ ফুল মিনিংটো হ'ল এণ্ড অফ থিংকিং কেপাচিটি। আজিৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰ ৱৰ্ডটো হ'ল ৱাইফাই। ৱাইফাইৰ ফুল ফৰ্ম হ'ল ৱায়াৰলেছ ফিডেলিটি। হয়তো আপোনালোকে ভিডিঅ'টো ভাল পাইছে, যদি ভাল পাইছে কমেণ্টত কেনে পাইছে জনাবলৈ একদম নাপাহৰিব। আৰু শেষত আপোনালোকলৈ থকা কুৱেশ্যনটো হ'ল স্মাইল মানে হহা বা হাঁহি। ইয়াৰ ফুল মিনিংটো ক'ব লাগে। আশা কৰোঁ এনচাৰটো আপোনালোকে দিব পাৰিব। লগতে সদায় লগ পোৱাৰ আৰু সকলোৱে হাঁহি থকাৰ আশাৰে আজিলৈ বিদায়।